পেডেল মাৰি মাৰি এজন বিধায়ক আহিছে। বিধায়ক ৰূপজ্যোতি কৰ্মী আহিছে দেৰগাঁৱলৈ। মন্দিৰৰ দুৱাৰত নহয়, আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰৰ দুৱাৰতহে জ্বলাইছে চাকি বন্তি। এয়া আগলতি কলাপাতত ধূপ ধূনাৰে এগছি বন্তি জ্বলাই সেৱা ধৰিছে ৰূপজ্যোতি কৰ্মীয়ে। অসম আৰক্ষীৰ প্ৰশিক্ষণ কেন্দ্ৰৰ দুৱাৰত কি আশীষ বিচাৰিছে ভগৱানৰ ওচৰত। তুমি সকলোখিনি নিশ্চয় অৱগত। PTC পুলিচ ট্ৰেইনিং চেণ্টাৰ, য'ত ৰক্ষক সৃষ্টি হয়, য'ত আমাক নিৰাপত্তা দিয়া, আমাক সুৰক্ষা আমি অনুভৱ কৰা লোকসকল ইয়াত সৃষ্টি হয়। কিন্তু ইতিমধ্যে তুমি অৱগত প্ৰভু যে PTCত ৰক্ষকে ভক্ষক হ'ল, পুলিচে পুলিচক বলৎকাৰ কৰিলে। এনে ঘটনা কোনোদিনে হোৱা নাছিল আৰু কোনোদিনে নহওক তাৰে কামনাৰে আজি প্ৰভু প্ৰায় 2 ঘণ্টা 20 মিনিট মৰিনীৰ পৰা এই দেৰগাঁও PTCৰ দুৱাৰমুখলৈ চাইকেল যাত্ৰা কৰি তোমাৰ প্ৰতি যিটো বিশ্বাস সৰুকালৰ পৰা ঢেকীয়াখোৱা বৰনামঘৰ চাইকেল লৈ যেতিয়াই গৈছোঁ, প্ৰভু তুমি মনোকামনা পূৰ কৰিছা। শুনিলে, যোৱা কেইদিন পূৰ্বে দেৰগাঁওস্থ আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰত সংঘটিত হৈছিল এটা ধৰ্ষণ কাণ্ডৰ ঘটনা। প্ৰশিক্ষণপ্ৰাপ্ত মহিলা আৰক্ষী বিষয়াৰ হাততে ধৰ্ষিত হোৱাৰ ঘটনা পুনৰাবৃত্তি নোহোৱাৰ বাবে ভগৱানৰ ওচৰত সেৱা ধৰিছে বিধায়কগৰাকীয়ে। 2.5 ঘণ্টাজোৰা সময় পেডেল মাৰি মাৰি মৰিয়নিৰ পৰা দেৰগাঁও পালেহি বিধায়কগৰাকী। কাষত সংগ দিলে দেৰগাঁৱৰ প্ৰাক্তন বিধায়িকা আৰতী হাজৰিকা কছাৰীয়ে। আৰু APTCত উপস্থিত হৈ এইদৰে বিধায়কগৰাকীয়ে কেতবোৰ কথা কৈ গ'ল সাংবাদিকৰ সন্মুখত। এনে ডিচিপ্লিন, এনে ইয়াত এটা পৰিৱেশ আছিলে, শান্তি এটা পৰিৱেশ আছিলে ডিচিপ্লিনৰ, নিয়ম শৃংখলাৰ। কিন্তু এই PTCত আজি এই BJP বৰ্তমান এই নেতাধীন চৰকাৰখনৰ সময়ত, কেন্দ্ৰৰ ৰাজ্য চৰকাৰখনৰ সময়ত পুলিচে পুলিচক বলৎকাৰ কৰিলে। এটা একমাত্ৰ ভৰসা যে ভগৱন্তই আমাক ৰক্ষা যদি কৰেহে কৰা, আৰু তাৰ বাহিৰে কোনো গত্যন্ত নাই। সেইকাৰণে আজি মই মৰিনীৰ পৰা প্ৰায় 2 ঘণ্টা 20 মিনিট একেলেঠাৰি আহি কষ্ট কৰি হ'লেও মই ঢেকীয়াখোৱা নামঘৰত যাওঁ। মই প্ৰত্যেকবাৰে যাওঁ, মোৰ নিৰ্বাচনৰ আগত যাওঁ, মই বিয়া পতাৰ আগত গৈছিলোঁ, মই মোৰ পেটত থকা সন্তানটিৰ বাবে সুস্থ কামনা কৰি পেলাই মই গৈছিলোঁ ঢেকীয়াখোৱা নামঘৰ। অৰ্থাৎ যেতিয়া গৈছোঁ তেতিয়া প্ৰভুৱে শুনিছে, আজিও মোৰ দিয়া বিশ্বাস শুনিব। ৰক্ষকে ভক্ষক আৰু যেনে PTCত নহয়, আৰু এই পুলিচে পুলিচক আৰু যেন বলৎকাৰ নকৰে, সেই ঘটনাবোৰ নহওক, তাৰ কাৰণে ভগৱানৰ ওচৰত আজি চাকি বন্তি জ্বলাই এই পুলিচ ট্ৰেইনিং চেণ্টাৰৰ সন্মুখত আজি এই এটা বিশ্বাসৰ প্ৰয়োজনৰ ওপৰত বিশ্বাস ৰাখি আজি আহিলোঁ ইয়ালৈ। ব্যতিক্ৰমী বিধায়কৰ তালিকাত থকা এইগৰাকী বিধায়কে এইদৰে ব্যতিক্ৰমী প্ৰতিবাদ কৰিলেহি অসম আৰক্ষীৰ আদিবাটস্থলীৰ দুৱাৰত। নিউজ ডেস্ক ৰিপৰ্ট, হেডলাইন্স, দেৰগাঁও।